নমস্কাৰ মই ধুনধুনে আসামিজ মোটিভেশ্যন ডিটোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি এই ভিডিঅ'টো কথা পাতিব বিচাৰিম আমি চিন্তাৰ বিষয়ে। এটা কথা জানানে, আমাৰ সমাজখনত বা আমাৰ সমাজ ব্যৱস্থাত আটাইতকৈ বেছি দুখী থকা মানুহজন হ'ল চিন্তাত থকা মানুহজন। চিন্তা এনেকুৱা এটা বেমাৰ যিটো বেমাৰে আপোনাৰ সকলো ধৰণৰ সুখ কাঢ়ি লৈ যায়। আজি আপোনালোকৰ ওচৰ চুবুৰীয়া মানুহবোৰ চাবচোন, বেছি চিন্তাত কৰি থকা মানুহে কেতিয়াও সুখী অনুভৱ কৰিবই নোৱাৰে। ঘৰখনত যদি এজন চিন্তা কৰা মানুহ থাকে নহয়, তেতিয়াহ'লে সেই চিন্তা গোটেই ঘৰখনত প্ৰভাৱ পৰে। কেনেকৈ জানেনে? যিজন মানুহে চিন্তা কৰে সেই চিন্তা কৰা মানুহজনক দেখি কিনে বাকী মানুহখিনিও দুখ হৈ পৰে। বাকী মানুহখিনিও কি হৈছে সেই মানুহজনৰ বা সেই ল'ৰাজনৰ কি হৈছে এই বুলি সিহঁতেও উল্টাকে চিন্তাত পৰেগৈ। যদি কোনোবাই কাৰোবাক এৰি থৈ গুচি যায় নহয়, তাৰ ফলত এনেকুৱা চিন্তাত সোমাই পৰে যেন সি নাথাকিলে তাৰ জীৱনটো নষ্ট, সি নাথাকিলে যেন তাৰ জীৱনটো আগলৈ নেবাঢ়িবই, যেন সেই মানুহজনে তাৰ সকলো আছিল। যি মানুহে বেছি চিন্তা কৰে নহয়, সেই মানুহে বেছিকৈ খং কৰে, ভাগি পৰে, ভাগৰি পৰে আৰু ৰাতি দেৰিলৈকে শুব নোৱাৰে। আৰু তেনে ফলত কি হয়, বহুত বিভিন্ন ধৰণৰ বেমাৰ শৰীৰলৈ আহিবলৈ ধৰে। যি মানুহে বেছিকৈ চিন্তা কৰে সেই চিন্তাখিনিয়ে বৰ্তমান সময়ত কোনো কামৰ নহয়। জীৱনটো যেনেকুৱাই নহওক, তোমাৰ জীৱনটো মোৰ জীৱনটো যেনেকুৱাই নহওক, জীৱনত যদি সমস্যাৰ সমাধান বা সমস্যাৰ সূত্ৰ বিচাৰি নাপাওঁ, তেনেহ'লে বা আমি যদি সমস্যাৰ সমাধানৰ সূত্ৰ বিচাৰি পোৱা নাযায়, তেতিয়াহ'লে জানিব আপুনি আপোনাৰ দুখৰ কাৰণ আপুনি নিজেই, বা আপোনাৰ যত সমস্যাৰ কাৰণটো আপুনি নিজেই। যি মানুহে সমস্যাৰ সমাধান বিচাৰি নাপায় সেই মানুহে সমস্যাৰ কাৰণ নিজেই। আপোনালোকে বা যিসকলে বেছি চিন্তা কৰে তেখেতসকলে কালিলৈ আহিব লগা নতুন দিনটো আপোনালোকে নষ্ট নকৰিব। কাইলৈ আপোনাৰ বাবে এটা নতুন দিন আহি আছে, যিটো নতুন দিন আপোনালোকৰ নতুনভাৱে আপোনালোকে আৰম্ভ কৰিব পাৰিব। যি হৈ গ'ল সেইবোৰ বাদ দিয়ক না। কেতিয়াও কৈ দিয়া কথা, এৰি দিয়া কাৰণ আৰু পাৰ হৈ যোৱা সময় ঘূৰাই আনিব নোৱাৰি। আপুনি যদি কোনোবা এটা কৰ্ম কৰিব পৰা নাই, তাক লৈ বেছি চিন্তা কৰি আছে, আপুনি চিন্তা কৰি থকাতকৈ আপুনি সেই কৰ্মটো ক'ত ভুল কৰিলো সেইটো ভুলটো আপোনালোকে শুদ্ধ কৰক, তেতিয়াহে আপুনি সেই কৰ্মটো কৰিব পাৰিব। আমি কিবা এটা ভাগি পৰিলে আমি কাৰণ বিচাৰিব লাগে, কেতিয়াও দুখ হ'ব নালাগে। আচলতে চিন্তা কি জানেনে, এনেকুৱা চিন্তা হ'ব নালাগে যে এইটো কিয় হৈছে মোৰ লগত, কিয় কৰিলে মোৰ লগত এনেকুৱা, কি কাৰণে হ'বলৈ পাইছে এইবোৰ, এনেকে কিয় হৈছে মোৰ জীৱনত, এইবোৰ প্ৰশ্ন বা এনেকুৱাবোৰ চিন্তা আপোনাৰ জীৱনত হ'ব নালাগে। আপোনালোকে পজিটিভ হ'ব লাগে যে এই কামটো মই কৰিব নোৱাৰিলো, তাৰ নিশ্চয় এটা ৰিজন আছে, সেই ৰিজনটো বিচাৰোচোন। আজি মোক তাই এৰি গ'ল, হয়তো মোক ভালৰ বাবে এৰি গ'ল, এইটো হৈছে কি যেন মোৰ কাৰণে মোৰ ভালৰ বাবে হৈছে। আপোনালোকে পজিটিভ লওক। আচলতে মানুহে চিন্তা এনেকুৱাটো কৰে যিটো চিন্তা তাৰ হাতত মুঠিত নাথাকে, যিটো চিন্তা তাৰ কণ্ট্ৰলত নাথাকে। আজি যদি মই এতিয়া ভাবি থাকো যে মই ভৱিষ্যতে মই MLA হ'ম, মই ভৱিষ্যতে প্ৰধানমন্ত্ৰী হ'ম, সেইটোতো মোৰ বৰ্তমান সময়ে মোক কেতিয়াও নকয়। মই MLA হ'বলৈ নহ'লে মই পলিটিক্সত যাব লাগিব। মই এনেকৈ ইউটিউবত ভিডিঅ' বনাই থাকিলে মই কেতিয়াও MLA হ'ব নোৱাৰিম, কেতিয়াও মই প্ৰধানমন্ত্ৰী হ'ব নোৱাৰিম। আমি চিন্তা সেইটো কৰিব লাগে যিটো আমাৰ মুঠিত থাকে, যিটো আমাৰ লগত থাকে, বা যিটো আমি কৰিব পাৰোঁ। চিন্তা তুমি এনেকুৱাটো কৰা যিটো আপোনাৰ কণ্ট্ৰলত আছে। আজি ধৰক আপোনালোকে কাইলৈ আপোনাৰ এটা কাম আছে, মই মানি লৈছোঁ কাইলৈ এটা কাম আছে যিটো কামে আপোনাৰ বাবে বহুত ইম্পৰ্টেণ্ট। আপুনি সোনকালে উঠক, মই কাইলৈ 6টা বজাত উঠিম, 6টা বজাত উঠি কিনে মই গা পা ধুম, ৰেডি হ'ম, ৰেডি হৈ কিনে হেৰি কৰিম, কাইলৈ মই পুৰা ফুল প্ৰিপেৰেশ্যন কৰি কিনে মই পাৰিমেই, মই কামটো সফল কৰিমেই। ধৰি লওক কাইলৈ আপোনালোকৰ এটা ইণ্টাৰভিউ আছে, ইণ্টাৰভিউৰ কাৰণে কি প্ৰিপেৰেশ্যন কৰিব লাগে, আপোনাৰ সেই প্ৰিপেৰেশ্যন হ'ল নাই ভালকৈ চাই লওক, চাই লৈ কিনে হেৰি কৰক, তাৰ প্ৰতি আপোনাৰ ধাউতিটো আগবঢ়াই লওক। আপুনি পজিটিভ লৈ কিনে মই ইণ্টাৰভিউটো পাছ হ'মেই, পজিটিভ লৈ কিনে আপোনালোকে শুই যাওক। তাৰপিছত ৰাতিপুৱা সোনকালে উঠক, সোনকালে উঠি কিনে ৰেডি হওক, তাৰপিছত আপুনি পজিটিভ মাইণ্ড লৈ কিনে আপোনালোকে কামটো কৰিবলৈ আগবাঢ়ি যাওক, আপুনি ছাকচেছ হ'ব। এই সময়ত যদি আপুনি নিজক ইম্প্ৰুভ কৰি নলয়, তেনেহ'লে আপুনি একেটা লেভেলতে থাকিব লাগিব। বৰ্তমান সময়টো প্ৰতিযোগিতাৰ যুগ। এই প্ৰতিযোগিতাৰ যুগত আপুনি যিখন ফিল্ডত দৌৰিব বিচাৰিছে বা আপুনি যিটো কামত আগবাঢ়িব বিচাৰিছে, সেইটো কামত আজি অলৰেডি বহুতে ছাকচেছ পালেই। আজি মই ইউটিউবত ভিডিঅ' আজি ইমান দেৰিকৈ বনাই আছোঁ, ইয়াত বহুতে ইম্প্ৰুভ হ'লেই। কিন্তু এই সময়ত আমি কি কৰিব লাগিব, হয়তো কাৰোবাক লেং কাটি আগবাঢ়ি যাব লাগিব, নহ'লে তুমি প্ৰতিযোগিতাত ইমান দৌৰিব লাগিব যাতে কোনেও তোমাক ঢেকি নাপায়। আজি যদি মই ইউটিউবত ভিডিঅ' বনাব লাগে, আজি যদি মই অকল চিন্তা কৰি বহি থাকোঁ মই ভিডিঅ'টো কেনেকৈ আপলোড দিম, মোৰ ভিডিঅ'টো ভাল হোৱা নাই, মোৰ কথাখিনি স্পষ্ট ক'ব পৰা নাই, এই মই ভিডিঅ'টো আপলোড নিদিওঁ, এইটো মোৰ কথাটো বেয়া হ'ল,
মই যদি এইটো বুলি ভাবি থাকোঁ তেনেহ'লে মই কেতিয়াও ইম্প্ৰুভ হ'ব নোৱাৰিম, বা আপুনি হ'লেও ইম্প্ৰুভ হ'ব নোৱাৰিব কাম এটা যদি আপোনাৰ নিগেটিভিটিটো বিচাৰি ফুৰে। আপোনালোকে সেনেকৈ আপোনাৰ ভুলবোৰ শুধৰণি কৰক। আমাৰ মনলৈ চিন্তা দুই প্ৰকাৰৰ আহে। প্ৰথম কথাটো হ'ল কি আমাৰ পজিটিভ থিংকিং, আৰু দ্বিতীয় কথাটো হ'ল কি আমাৰ নিগেটিভ থিংকিং। আমাৰ যদি পজিটিভ থিংকিংটো লৈ কিনে আমি কাম কৰোঁ তেনেহ'লে আমি ছাকচেছ হওঁ। নিগেটিভ থিংকিংটো ল'লে মানে আমাৰ সদায় আমি তললৈ যাওঁ। এটা কথা মনত ৰাখিব, আমাৰ পজিটিভ থিংকিং 20% 30%হে আহে, আমাৰ নিগেটিভ থিংকিংটো বেছিকৈ আহে। আপুনি যদি কিবা এটা কৰ্ম কৰিবলৈ যায়, কৰ্ম কৰিবলৈ যোৱাৰ আগতে আপোনাৰ প্ৰথম আপুনি আহিব নিগেটিভ থিংকিংটো, হয় নে নহয়? আপোনালোকে কমেণ্ট কৰি জনাওক। আপুনি যদি প্ৰথম নিগেটিভ থিংকিংটো আহোঁতে নিজক মনত বান্ধি লয়, ঐ তই ভুল ভাবিছ, নিগেটিভ থিংকিং নহয়, পজিটিভ থিংকিং ল, তই পাৰিবি। বৰ্তমান সময়ত আপোনাৰ বেলেগে আপোনাক সাহস নিদিয়ে, গাড়ী নিদিয়ে। আপুনি নিজে নিজক ইম্প্ৰুভ কৰি নিজক সাহস দিব লাগিব, নিজক প্ৰেৰণা দিব লাগিব, তই এইটো কৰিব পাৰিবি। চাবাছ ধুনধুন, তই কৰিব পাৰিছ, বা চাবাছ তই কৰিব পাৰিবি। নিজক প্ৰশংসা কৰক। ইয়াত যে নিজৰ মন এটা আছে যে, মই প্ৰথমতে কৈছিলোঁ যে কি আমাৰ দুই ধৰণৰ মানুহ থাকে। এক হ'ল আমি নিজে এজন শৰীৰটো, আৰু এটা হ'ল আমাৰ নিজৰ মনটো। আমি মনটোক কণ্ট্ৰল কৰিব লাগিব, নিজৰ মনটোক কণ্ট্ৰল কৰি আমি আগবাঢ়িব লাগিব। আৰু অভাৰ থিংকিং আপোনালোকে ভাবিবলৈ এৰি দিয়ক। কাইলৈ কি হ'ব সেইটো কাইলৈহে জানিব। আপুনি কাইলৈ কি হ'ব সেইটো কথা আজি ভাবিলে মানে আপোনাৰ সময় নষ্ট হ'ব। কাইলৈ কি হ'ব সেইটো কথা আপুনি বৰ্তমান নিৰ্ধাৰিত কৰিব নোৱাৰে। গতিকে আপোনালোকে এই চিন্তাটো পজিটিভ কৰক আৰু অভাৰ থিংকিংটো এৰি দিয়ক। কাইলৈ যি হ'ব হ'ব, দেখা যাব কাইলৈ যি হ'ব, এনেকৈ ভাবক আপোনালোকে। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু কমেণ্ট কৰি জনাবলৈ পাহৰিব ভিডিঅ'টো কেনেকুৱা পালে। যদি চেনেলটো আপোনালোকে বৰ্তমানলৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক, আৰু লগতে থকা বেল আইকনটো দবাই ৰাখক। নমস্কাৰ।